আমাৰ গোসাঁই কি ধুনীয়াকৈ ফটো উঠিব পাৰে। হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গোসাঁই বেমাৰ হৈ আছে, বনাব মন নাছিল, তথাপিও এটা সুন্দৰ দৃশ্যৰ কাৰণে আপোনালোকলৈ বনাইছোঁ। কাৰণ খ্ৰীষ্টমাছ মানে হস্পিটেল হয়, বহুত ধুনীয়া আৰু কি ধুনীয়া পৰিৱেশ আপোনালোকক অলপ দেখুৱাই দিওঁ। নগাঁৱতে আছে, আপোনালোকে নগাঁৱৰ যদি কোনোবাই দেখুৱাব মন কৰে তেতিয়াহ'লে দেখুৱাব পাৰিব। আৰু আমি ইয়াতেই আগত দেখুৱাওঁ, ৰাতিপুৱাই নাম দিলে। তাৰ গাটো খুব বেয়া আছিলে আৰু একো খাবৰ মন কৰা নাছিলে আৰু মুখো লাগিছিল, পেট চেট ফুলি আছিলে। মুখ লগা ভাঙি দিওঁতে ভাল হৈছে আৰু মানে ঔষধ কেইটামান আনি দিলে, খুৱাইছোঁ, ভাল হোৱা নাই। তথাপিও বোলো দেখুওৱাটো ভাল হ'ব ডক্তৰক, সেইটো কাৰণে দেখুৱালোঁ। ধুনীয়াকৈ পৰিৱেশটো ভাল লাগিছে কাৰণে আপোনালোকক এপাক দেখুৱাওঁ, সেইবাবে দেখুৱালোঁ। এনেইতো বনাই ভাল নালাগে, কিবা এটা দেখুৱাবৰ কাৰণেহে ভাল লাগে ভিডিঅ' বনাই। গতিকে আপোনালোকক দেখুৱাওঁ। কোনোবাই যদি বিচাৰে মাৰ্চি হস্পিটেল আপোনালোকে দেখুৱাব পাৰিব। দেউতাই ঔষধ আনিব গৈছে। এতিয়াহে চকু মেলিছে, কালি মানে একদম চকু মেলা নাছিলে। ল'ৰাটো বহুত মানে দুখ লাগে তাৰ বেমাৰ হ'লে। ছোৱালীজনীতো তেনেকুৱাই বহুত দুখ লাগে। গতিকে এনেকৈ দেখুৱাব আহিলোঁ। এইখিনি চোৱাহি চাইছেহি। এতিয়া ডক্তৰক দেখুৱাই আহিলোঁ। 10 নম্বৰতে পৰিছিল, কিন্তু বহুত বিচৰি গ'ল। এয়া চাওক কি ধুনীয়া লাগিছে পৰিৱেশটো। খ্ৰীষ্টমাছ গ'ল, তথাপি তাৰপিছতো আপোনালোকক মানে পৰিৱেশটোৰ কাৰণে দেখুৱাইছোঁ, কি ধুনীয়া লাগিছে। হস্পিটেলৰ লগতে সজাই থৈছে ল'ৰা ছোৱালীৰ বাবে। আৰু এখন খ্ৰীষ্টমাছ নাৰ্ছিং ৰুম, সেইটো কাৰণে সজাই থৈছে। বহুত ধুনীয়া, চাফা চিকুণ, সেইটো কাৰণে ভাল লাগে। পৰিৱেশটো বহুত ধুনীয়া, ঠাণ্ডা, বহুত ভাল লাগে। ইহঁতক আগৰ পৰাই মানে তাইকো ইয়াতে দেখুৱাওঁ কিবা অসুখ হ'লে। চাওক কি ধুনীয়া লাগিছে পৰিৱেশটো। এইটো ইমান ধুনীয়া লাগিছে ঘৰবিলাক, আৰু কি ধুনীয়াকৈ বনাই দিছে সকলোবিলাক বস্তু। এইখন মাৰ্চি হস্পিটেল। গোসাঁই এইটো ঘূৰি ফুৰিছে, চোৱাচোন লাইট গোসাঁই। অয়ন নুচুবা নুচুবা, লাইটবিলাক চাচোন কি ধুনীয়া লাগিছে। তো ঘূৰি আছে। আজি তেওঁ ভাল পাইছে সি মানে। তাৰপিছত ৰাতি হ'লে তেওঁ বেছি হয় যিকোনো বেমাৰেই, সেইটো কাৰণে ভয় লাগে। মানে কালি পৰহি একেবাৰে ৰাতি মানে গাখীৰো হজম হোৱা নাই, বমি কৰি পেলাইছে, একো খোৱা নাই। সেইটো কাৰণে বহুত দুখ লাগি আছে, সেইকাৰণে দেখুৱাই ল'লোঁ। আৰু এইটো ছিজনত হৈ ঠাণ্ডাত হজম নহয়, ডাঙৰেও হয়। কালি মানে অলপ আধাতে ভিডিঅ'টো থাকি গ'ল। কালি যিখিনি দেখুৱালোঁ অলপ তাতে নগাঁৱতে, তাৰপিছত আউতে দেখুৱালোঁ। তাৰপিছত ভাবিছোঁ আজিও অলপ এনেকৈ দেখুৱাওঁ। অলপ কি কৰিছোঁ কিনো আৰু এনেই কিছুমান ভাল লগা কিছুমান মুহূৰ্ত দেখুৱাওঁ। সেই গাটো মানে এতিয়া পেটটো কিবা ফুলি আছে, ভাল নহয়। আৰু মানে ভাগিনটো গোটেইবিলাকৰে আজি
কালিও পায় চবৰে গোসাঁনীও বেমাৰ ছোৱালীজনী আৰু মোৰো মানে ঠাণ্ডাত চবৰে হ'বই বেমাৰটো আৰু ৰ'দটো নালিলে বেছি বেয়া লাগে আৰু কিবা কিবি কৰি আছোঁ আৰু এতিয়া ভাগিনটোৱে বাঁহ কাটি আছে তাৰপিছত ভাগিনজনীয়ে ওচৰৰ কৈ আছে যে ভেলাঘৰ সাজি খানা এটা খাব লাগে গতিকে তাৰে প্ৰস্তুতি চলাই আছে আপোনালোকক দেখুৱাওঁ অলপ এয়া বাঁহ কাটি বাঁহৰ প্ৰস্তুতি চলাই আছে পানী খাবা ওলাই গৈছে এই মই দিছোঁ গৰম পানী আকৌ হৈছেনে নাই সেইটো আমাৰ বেমাৰীটো চাওক উৎপাতটো আমাৰ বেমাৰী উৎপাত চাওক অঁ ভালেই বাঁহ কাটি আছে ওচৰতে বাঁহ আছে বাঁহ কাটিলে এয়া কাটি আছে ইয়াতে ভাবিছোঁ এবাৰ মেজি ঘৰ এটা সাজো গোটেইখিনিয়ে খানা খাম মাঘ বিহুতো হ'ব আৰু 1 ডিচেম্বৰতো হ'ব খানা খাবৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাই আছে খুটা কাটি বহুত কষ্ট কৰিছে দেহি ন নিমখ তেলে সুদা ভাত খাই পেলাই সেয়া কামত লগাই দিছোঁ কৰি আছে দেহি কষ্ট হ'লেও ভাল লাগে আৰু ন সেইকণত ইমান বেছি আগলৈ হ'ব নেকি এইখিনিৰ পৰা দিবি ন সেইকণৰ পৰা দিবি হে সেইকণৰ পৰা দিবি নে সুধিছোঁ এইকণৰ পৰা দীঘলীয়াকৈ বনাবা ন এইকেইদিনো গোঁসাই বেমাৰ কাৰণে ধানৰ ওপৰত কিয় উঠি আছা একদম ফুলৰ লগতো একো কৰিব পৰা নাই আৰু যিখিনি পাৰিছোঁ কৰি আছোঁ আৰু কাপোৰ চাপোৰ ধোৱা কৰাবিলাক বহুত দিগদাৰ হৈছে ল'ৰা ছোৱালী বেমাৰ হ'লে বহুত অশান্তি হয় ধৰি আছে খুটা পুতি আছে দেখিছে আপোনালোকে খুটা পুতি আছে বহুত ভাল লাগিছে হেপী নিউ ইয়াৰ আহিছে আৰু এইটো আমাৰ পেনুৱাই খুব কান্দি আছে তাক বোলে মোবাইলটো লাগে ইমান কান্দি আছে ল'ৰাটোৱে চাকে কৰি আছে কি ধুনীয়াকৈ বেমাৰ হোৱাৰ ওপৰতো ইয়াৰ ইমান ধুনীয়াকৈ কষ্ট কৰি ইমান কষ্ট কৰি আছে চাওক আপুনি খাব পাৰিব খানা বাঁহ এডাল দিয়ক খানা খাব দিয়ক আমাৰ এইটো নাচি নাচি গৈছে গুটি পোৱালি আমাৰতো গুটি মাৰিনা চাহ কেয়া কি ধুনীয়াকৈ কৰিছে হজমলা খাই খাই বৰি খাই খাই সেয়া হজমলা টেবলেট খাই খাই ভাল কৰি লৈছে এতিয়া মানে হেৰালি ঘৰ বনাম বুলি সিদ্ধান্ত হ'লেই আৰু বাবা গাড়ী আছে বিটা গাড়ী আহিছে এইটো বাঁহ কাটিছে এয়া আমাৰ বাঁহ ই আমাৰ বাঁহ হেঁপাহ কাটিছে ৰ'বা বিটা এইফালে একণতে ৰখি থাকা ঠাণ্ডাত চাওক এয়া কম্বল আছে মানে ইমান ঠাণ্ডা পিছে 2খন ল'ব লাগে কাৰণে আৰু এখন নেও লৈ আহিছে শুই আছিলে এতিয়া উঠিছে আজি বহুত দেৰিকৈ উঠিছে ন শুই আছিলে ইমান ঠাণ্ডা নহয় বা আজি ৰাস পাতিছে আমাৰ এই বামুণ গাঁৱতে কিন্তু ইয়াৰ অসুখ হৈ উঠিছে নেযাওঁ আৰু কেনেকৈ জুই পুৱাই আছোঁ চাব লগতে জুই ভিতৰতে মানে পুৱাই আছোঁ বাহিৰত এই মাহঁতে পুৱাই আমি ভিতৰতে পুৱাই আছোঁ
কাৰণ বহুত ঠাণ্ডা জুইকণ ল'ৰা ছোৱালী হওক ডাঙৰে হওক অলপ পোৱাব লাগে দিব লাগে তেতিয়া অকণ গাটো ভাল লাগে আৰু বাচন চাচন ধুলে বহুত ঠাণ্ডা লাগে টেপৰ পানী গতিকে এনেকৈ অকণ সেকিলে গাটো বহুত ভাল লাগে এতিয়া ভাত হ'লে আৰু চিম্পুল ৰাতি ভাত বনাইছোঁ আলু পিটিকা ভাত দালি তেনেকৈ সয়াবিন ভাজিম জুই পুৱাই লওঁ এনেকৈ ধুনীয়াকৈ গাটো বহুত ভাল লাগে দেই টেপৰ পানী চুলেকৈ হাড়লৈকে কঁপাই এয়া ভাত খাব লৈছোঁ এতিয়া নিমখ তেল পিঁয়াজ আৰু চয়াবিন আলু ভাজি খাই ভাল লাগে গতিকে এনেকৈয়ে খাওঁ আজি আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব মই এনেকুৱা ভিডিঅ' দি থাকিম আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকিব অ'কে বাই বাই গুড নাইট